কাৰণ আমি লাষ্ট পৰ্যায়লৈকে এই ৰাতি 2টা বজাতহে আমি ফাইনাল আমাৰ সিলেকশ্যন অফ দি কেণ্ডিডেট ফৰ্থকামিং BTC ইলেকশ্যন আমি কিছুমান ফাইনাল কৰিছোঁ। আজিলৈকে গোটেইকেইটা ফাইনাল হোৱা নাই। টোটেল 40টাৰ মাজত আমি 22টা এতিয়ালৈকে আমি ফাইনাল কৰিবলৈ আমি সক্ষম হৈছোঁ। যিয়ে নহওক মই যি ফাইনাল হৈছে এইটো আজি অন বিহাফ অফ দি UPPL চেণ্ট্ৰেল কমিটি ওৱান অফ দ্য জেনেৰেল ছেক্ৰেটাৰী মই আপোনালোকক আজি আমাৰ যিটো ফাইনাল যিটো কেণ্ডিডেট ছিলেকশ্যন সেইটো ডিক্লাৰেশ্যন দিবলৈ গৈ আছোঁ। প্ৰথমতে আমাৰ 1 নম্বৰত আমাৰ জমদুৱাৰ সমষ্টি 4 নং জমদুৱাৰ সমষ্টি ST ৰিজাৰ্ভ এইটো জিৰণ বসুমতাৰী। প্ৰথমে জিৰণ বসুমতাৰী তেখেতে আগতো MCLA আছিলে, তেখেতক আমি এতিয়া আকৌ কেণ্ডিডেট হিচাপে ইয়াত আমি বাছনি কৰিছোঁ। আৰু চৰাইবিল সমষ্টি ST ইয়াতে আমি চৰাইবিল সমষ্টি আমাৰ শিলা বসুমতাৰী তেখেতক আমি দিয়া হৈছে। কুচুকো ST আমাৰ উকিল মুছাহাৰী ডাঙৰীয়াক আমি ইয়াতে দিছোঁ। আৰু 8 নম্বৰ দতমা সমষ্টি ইয়াতো ST সমষ্টি ST ৰিজাৰ্ভ আছে, এইটো আমি জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম ইয়াক দিয়া হৈছে। আকৌ 10 নম্বৰ দেৱৰগাঁও সমষ্টি এইটো ST ৰিজাৰ্ভ হয়, তাতে আমি বুদ্ধদেৱ মুছাহাৰী তেখেতক কেণ্ডিডেট হিচাপে ইয়াত দিয়া হৈছে। আৰু 11 নম্বৰ বাওখুংৰি সমষ্টি এইটো ST ৰিজাৰ্ভ হয়, সেইটো আমি প্ৰতিভা ব্ৰহ্ম মিছেছ প্ৰতিভা ব্ৰহ্ম তেখেতক ইয়াতে ফাইনেল ছিলেকশ্যনত আমি আনিছোঁ। আৰু নেক্সট 13 চিৰাং এইটো ST ৰিজাৰ্ভ হয়, মই জেনেৰেল ছেক্ৰেটাৰী UPPLৰ মোৰ নামে ইয়াত আহিছে মাউতি ব্ৰহ্ম হাজোৱাৰী। আৰু নেক্সট আমাৰ 14 চিৰাংদুৱাৰ ST সমষ্টি ৰঞ্জিত বসুমতাৰী এলাইছ ফেৰেংগা তেখেতক আমি কেণ্ডিডেট হিচাপে দিছোঁ। তেখেতে এক্স NDFB হয় চাউৰাইৰা গ্ৰুপৰ, আৰু জেনেৰেল ছেক্ৰেটাৰী আছে তেখেতে ৰঞ্জিত বসুমতাৰী তেখেতক আমি দিছোঁ 14 চিৰাংদুৱাৰত। আৰু 15 কাজলগাঁও সমষ্টি এইটো আমাৰ ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়া ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া হয়, তেখেতৰ নামটো ইয়াত আহিছে। আৰু 16 নিচিমা এইটো আমাৰ এক্সিষ্টিং MCLA হয় নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক আমি দিছোঁ। আৰু 17 নম্বৰত সুবাইজাৰ সমষ্টিত এইটো ST ৰিজাৰ্ভ হয় গুণেশ্বৰ গয়াৰী ডাঙৰীয়াক আমি ইয়াতে দিছোঁ। আৰু 18 নম্বৰ চেৰফাং এইটো ST ৰিজাৰ্ভ হয় মানস চেৰফাং, ইয়াত আমি সুৰেশ দৈমাৰী ডাঙৰীয়াক ইয়াতে আমি আনিছোঁ। আৰু লগতে আমাৰ 25 নম্বৰ বাগানপাৰা এইটো ST ৰিজাৰ্ভ হয়, ইয়াত আমি কাতিৰাম বড়ো তেখেতক আমি আনিছোঁ। আৰু 26 নম্বৰ দৰংগাজুলি ST ইয়াতে আমি ফণীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক ইয়াতে আমি কেণ্ডিডেট হিচাপে আমি দিছোঁ। আৰু 27 নম্বৰ নাগৰিজুলি এইটো নন ST হয় ছাৰ নাগৰিজুলিটো, ইয়াত আমি সুশীল দাসক আমি ইয়াতে কেণ্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছোঁ। আৰু 28 নম্বৰত আছে গৈবাৰীও ST ৰিজাৰ্ভ হয়, আৰু ইয়াত আমাৰ UPPL নতুন সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ইয়াতে দিছোঁ আমাৰ গৈবাৰী সমষ্টিত। আৰু 29 ইয়াতে আমি শুক্লাই চেৰফাং ইয়াত আমি প্ৰদীপ বড়ো ডাঙৰীয়াক আমি দিছোঁ। আৰু 30 নম্বৰ যিটো সমষ্টি আছে গড়েশ্বৰ সেইটো ST ৰিজাৰ্ভ হয় পবিত্ৰ কুমাৰ বড়ো তেখেতক আমি কেণ্ডিডেট হিচাপে আমি দিছোঁ। আৰু নেক্সট আমি দিছোঁ 31 খৈৰাবাৰী সমষ্টি এইটো ST ৰিজাৰ্ভ হয় আমাৰ বাবুল বসুমতাৰী ডাঙৰীয়া, আমাৰ UPPL দলৰে ভাইচ প্ৰেচিডেণ্ট হয় তেখেতে। আৰু নেক্সট আমি দিছোঁ 34 কালিংদুৱাৰ এইটো ST সমষ্টি হয় দিলীপ বড়ো তেখেতক আমি দিয়া হৈছে এজন কেণ্ডিডেট হিচাপে। আৰু লগতে আমাৰ ধনচিৰি এটা সমষ্টি আছে এইটো ST ৰিজাৰ্ভ হয় ৰুজুগৰা মুছাহাৰী তেখেতক আমি কেণ্ডিডেট হিচাপে দিছোঁ। আৰু 38 এইটো হ'ল ভৈৰৱ কুণ্ডু আমাৰ নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ডৰ এক্স NDFB তেখেতে সভাপতি আছিলে মাননীয় গোবিন্দ বসুমতাৰী ডাঙৰীয়াক ইয়াত আমি এজন কেণ্ডিডেট হিচাপে আমি দিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কিছুমান সমষ্টি বাকী ৰৈ গৈছে, ইয়াতে টোটেল
আমি 22টা আউট অফ 40 আমি 22টা সমষ্টি আজি ফাইনাল এটা আমি ডিক্লাৰেশ্যনটো দিছোঁ কেণ্ডিডেট হিচাপে আৰু বাকী 18টা থাকি গ'ল আমি 18টাটো অহাকালিৰ মাজত আমি ডিক্লাৰেশ্যনটো দিম চৰি আজি মানে ৰাতিপুৱালৈ আকৌ মানে আজিৰ দিনতে আমি দিম সন্ধিয়া মোটামুটি 5টা বা 4টাৰ মাজতে আমি সন্ধিয়া দি দিম ক্ষেত্ৰত আপোনালোকৰ কাৰোবাৰ লগত যোগাযোগ আছিল নেকি তেনেকুৱা তেনেকৈ আমাৰ কোনো তেনেকৈ এলায়েন্স কৰাৰ লগত হোৱা নাই কিন্তু বুজা পৰা কেইটামান ৰাজনৈতিক দলৰ লগত আমি বুজা পৰা কৰিম ইতিমধ্যে অলপ আলোচনা চলি আছে এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু বুজা পৰাটো অলপ থাকিব আজি যিটো 22টা ঘোষণা হ'ল এই ক্ষেত্ৰত কিমানখন চিটত আপোনালোকে আজি ঘোষণা হোৱাত জিকাৰ বেছি কিমান আছে আজি যিখিনি আমি ডিক্লাৰেশ্যন দিছে এইটো আমাৰ ফাৰ্ষ্ট এটা লিষ্ট আৰু এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ গতিকে আমি 22টা দিছোঁ 22টাতে আমি আশা কৰিছোঁ যে 22টা আমি জিকিম ফাৰ্ষ্ট লিষ্টৰ যিকেইটা আমি দিছোঁ আপোনালোকৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আমাৰ মূল প্ৰতিদ্বন্দ্বীটো তেনেকৈ আমি এতিয়ালৈকে দেখা নাই কিন্তু নিশ্চয় BPF হয়তো মোকাবিলাটো কৰিব আৰু লগতে আমাৰ BJP এইবাৰ খুব ষ্ট্ৰংলি কেণ্ডিডেট দিছে বুলি আমি শুনিছোঁ তেখেতসকলৰ লগা অলপ হ'ব নিশ্চয় আৰু ইয়াৰ লগতে আমাৰ নৱচৰণীয়া ডাঙৰীয়া আছে তেখেতৰ যিটো নতুনকৈ দল গঠন কৰিছে গণশক্তি পাৰ্টি এইটোৰ লগতো অলপ হ'ব নিশ্চয় কাৰণ ইয়াতে অলপ মাজতে MP ইলেকশ্যনত যি হৈছিলে সেইটো লৈ পেলাই আমাৰ অনাবড়ো ভাইসকলে আমাৰ BPF হওক UPPৰ লগত টক্কৰ মাৰিছিলে যোৱাবাৰ তো গতিকে এইবাৰ অলপ হ'লেও হ'ব কিন্তু আমি আশা ৰাখিছোঁ BTR চুক্তি হোৱাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে এটা আশা তেওঁলোকে দেখিছে যে এতিয়া অনাবড়ো ৰাজনীতি ইয়াত নচলে আমি ইয়াতে মানে ডেভেলপমেণ্টৰ কথাটো চিন্তা কৰিব লাগে সেইটো সকলোৰ মাজত এতিয়া আহিছে তো গতিকে আমি ভাবিছোঁ যে BTR চুক্তি হোৱাৰ পিছত যি অনাবড়োৱে হওক বা আমাৰ BJPয়ে হওক বা বিভিন্ন ৰাজনৈতিক পাৰ্টি যিসকলে আজি ইয়াত আহিছে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ BTR যিটো ইলেকশ্যন ইয়াত নিশ্চয় তেখেতসকলে এই অঞ্চলৰ উন্নতিৰ কাৰণে চিন্তা কৰিছে গতিকে সকলো দলে আমাৰ লগত সহায় সহযোগিতা কৰাৰ কাৰণে আগবাঢ়ি আহিছে গতিকে এইবাৰ নিৰ্বাচনত পলাৰাইজ হ'ব ভোট কংগ্ৰেছো আহিছে UDF আহিছে নিৰ্বাচন খেলিব কাৰণে হয় নিশ্চয় সেইটো আমি ৱেলকাম কৰিছোঁ গণতান্ত্ৰিক দেশত যিমান দল আছে সেই দলবিলাক যদি আহিছে তাৰ কাৰণে আমি ৱেলকাম জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ BTC বা BTR যিটো ইলেকশ্যন হ'বলৈ গৈ আছে ইয়াতে সকলো ৰাজনৈতিক পাৰ্টিবিলাকে আগভাগ ল'ব আৰু তেখেতসকলে গণতান্ত্ৰিক যিটো পদ্ধতি আমাৰ সেই BTRত সকলোৱে আগভাগ লৈ পেলাই এইটো এটা চিম্বলিক যে ইয়াত যে শান্তি প্ৰতিষ্ঠা হৈছে আৰু আমাৰ যে মিলা প্ৰীতি আহিছে ইয়াত যে কোনো মানে অস্ত্ৰধাৰী সংগঠনবিলাক মানে তেনেকেই দাদাগিৰি কৰি পেলাই বা গুলি বাৰুদ ফুটাই পেলাই যে কাকো যে দমন কৰিব নোৱাৰে এইটো আমাৰ চিম্বলিক এটা ইলেকশ্যন হ'ব